প্ৰাঞ্জলছ ব্লগলৈ স্বাগতম। আজি জীৱনৰ কথা পাতিম। জীৱন, আপোনালোকেতো জানেই জীৱন কি, নহয় জানো? জীৱন এক নবুজা সাঁথৰ পোৱা নোপোৱাৰ এক নিৰৱধি যাত্ৰা। কি পালো বা কি পাম, কি পাই আছো, এইবোৰৰ সংমিশ্ৰণেই হৈছে জীৱন। আমি আশাত বন্দী, আমি প্ৰেমত বন্দী, আমি মৰমত বন্দী। প্ৰেম, আশা আৰু এই মৰম, এইবোৰত বন্দী হৈ থাকোঁতেই আমি নিজৰ মাজত নিজক বুজিবলৈ পাহৰি যাওঁ। নিজক বুজাটো, নিজক সময় দিয়াটো আটাইতকৈ প্ৰয়োজনীয় কথা। সকলোৰে বাবে ভাবি থাকোঁতে আমি নিজৰ কথা ভাবিবলৈ পাহৰি যাওঁ। এনেকুৱা দিন আহে যেতিয়া আপুনি একেবাৰে অকলশৰীয়া হৈ পৰে, তেতিয়া এই কথাবোৰ মনলৈ আহে। নিজক সুখী কৰি ৰাখিব লাগিব। বহুত হ'ল আমি আনক সুখী কৰাৰ দীঘলীয়া যাত্ৰা। অকণমান সময় আমি নিজৰ বাবে লওঁচোন, নিজক ভাল পাবলৈ লওঁ। কিয় এই চকু পানী, কিয় এই বিষাদ, কিয় বাৰে বাৰে বিশ্বাসঘাত, প্ৰতাৰণা আৰু এখন ডাঙৰ জাল। আপুনি এই জালখনত কেতিয়া বন্দী হৈ যাব আপুনি নিজেই গম নাপাব। মানুহক চিনাটো বৰ কঠিন, বহুত কঠিন। তেজৰ সম্পৰ্কবোৰকে আমি আপোন কৰিব নোৱাৰিলো। বাকীবোৰ কেনেকৈ আপোন কৰিম, বাকীবোৰক কেনেকৈ বিশ্বাস কৰিম? তথাপিও মোৰ যি এই দীঘলীয়া যাত্ৰাত মই এটা কথাই নিশ্চিত হ'লো, তেজৰ সম্পৰ্কতকৈও আৰু বহুত ভাল সম্পৰ্ক থাকে। এগৰাকী পত্নীতকৈ, এগৰাকী বন্ধুতকৈ বহুত ভাল সম্পৰ্ক থাকে। সেই সম্পৰ্ক গঢ়ি তুলিব লাগিব আমি নিজৰ লগত। নিজক ভাল পাম, নিজৰ প্ৰেমত পৰিম আজীৱন, আৰু নিজে সুখী হৈ থাকিম। তাৰেই চেষ্টা। নমস্কাৰ।